এইটো বস্তু দিব নালাগে, এইটো পেলাই দিব নালাগে, তাৰপিছত ৰচুন এড কৰিছোঁ, তাৰপিছত আদা এক পিচ, তাৰপিছত জলকীয়া দিছোঁ কেইটামান, জলকীয়া মান ধনিয়া, এইখিনি খুন্দি লোৱা কেঁকুৰাখিনি, এইটো তেল, তাৰপিছত মিক্সিত এইটো পেষ্ট এটা বনাই দিছোঁ, নৰসিংহ আদা ৰচুন এইখিনি তেনেকৈ ঢালি দিম, তেলখিনিৰ লগতে দি দিম, তেলটোৰ লগতে মিক্স কৰি দিছোঁ, মিক্সিত বনাই লোৱা পেষ্টখিনি লগত মিক্স কৰি দিছোঁ।